পৰিৱৰ্তন লাগে, পৰিৱৰ্তন বিচাৰিছিলোঁ কিন্তু নহ'ল পৰিৱৰ্তন। জুবিন দাই কোৱালিকে ঘেণ্টাডাল পৰিৱৰ্তন হ'ল। এই 8 দিন অসমত ইণ্টাৰনেট সেৱা বন্ধ আছিলে। কাৰ কেনেকুৱা লাগিল, ভাল লাগিল, বেয়া লাগিল, ইণ্টাৰনেট বন্ধ হোৱাৰ ফলত কাৰ কেনেকুৱা অৱস্থা হৈছিলে কমেণ্ট কৰি জনাব। পাবজি প্লেয়াৰৰ কথাটো নকওঁৱেই আৰু। পৰিৱৰ্তন হৈছে, পৰিৱৰ্তন টেকন'লজিৰ নতুন নতুন আৱিষ্কাৰৰ ওপৰত পৰিৱৰ্তন হৈ আছে। আগতে আছিলে 2G, তাৰপৰা আহিল 3G, তাৰপৰা জিঅ' আনিলে 4G অনাৰ পিছততো আৰু নতুন যুগৰ সূচনা হ'ল। জিঅ'ৰ লগততো টক্কৰ মিলাব নোৱাৰি, বহুত চিম কোম্পানী লোকচান হ'বলগীয়া হ'ল বহুত কোম্পানীৰ। এয়াৰচেলটো আৰু একেবাৰে চিৰ বিদায়ে মাগিলে। এতিয়া আহিব 5G। মই আপোনালোকক 5G বিষয়ে ক'ব যোৱা নাই, মই ক'ব গৈ আছোঁ আপোনাৰ মোবাইল ফোনত নেটৱৰ্ক নোহোৱাকৈ আপুনি ফোন কৰিব পাৰিব। ৰ'ব, আপোনালোকে মোক বলিয়া হ'লোঁ বুলি ভাবিছে, মই পাগল হ'লোঁ বুলি ভাবিছে। পাগল হোৱা নাই মই। আপোনাৰ মোবাইল ফোনত নেটৱৰ্ক নথকাকৈ আপুনি কল কৰিব পাৰিব, কথা পাতিব পাৰিব বেলেগলৈ। মই পাগল হোৱা নাই। আমাক পাগল কৰিব পৰা নতুন নতুন টেকন'লজি ওলাইছে। সেই টেকন'লজিয়ে আমাক বলিয়া কৰিব। আপুনি ভাবি আচৰিত হৈছে যে মোবাইলত নেটৱৰ্ক নোহোৱাকৈ ফোনত কথা পাতিব পাৰি। এইটো কেনেকুৱা ধৰণৰ কথা? মই আপোনালোকক যি কৈছিলোঁ, মোবাইলত নেটৱৰ্ক নথকাকৈ ফোনত কথা পাতিব পাৰি, সেইটো হৈছে ভইচ অভাৰ ৱাইফাই, চমুকে ভৌ ৱাইফাই। তেনেহ'লে ব'লক ভিডিঅ'টোত আৰম্ভ কৰোঁ। এই ভৌ ৱাইফাইনো কি, কেনেকুৱা ধৰণৰ বস্তু, মই আপোনালোকক সকলোখিনি ক'ম। নমস্কাৰ বন্ধুসকল, মোৰ নাম মহম্মদ চাইফুদ্দিন আহমেদ আৰু মই আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেল চাইফুদ্দিন আহমেদলৈ। আগতে ৱাইফাই বুলি ক'লে আমি গম পাওঁ যে লোকৰ পৰা তেওঁৰ হটস্পটটো খুলি আপোনাৰ মোবাইলত ৱাইফাইটো কানেক্ট কৰি আপুনি যিখিনি ইণ্টাৰনেটৰ যিটো ব্যৱহাৰ, ইণ্টাৰনেট যেনেকৈ যি ধৰণে ব্যৱহাৰ কৰে, গেম খেলা হওক বা আপোনাৰ পাবজি খেলাই হওক বা আপোনাৰ যি ধৰণৰ ভিডিঅ' চোৱা, মিউজিক শুনা, মানে ইত্যাদি যিখিনি কাম কৰা হয়, গোটেই কামখিনি আপোনাৰ পেক খতম হ'ল, আপোনাৰ নেটৱৰ্ক নোহোৱা হ'ল। আমাৰ ইয়াত যেনেকৈ আমাৰ এই গাঁওখনত আপোনাৰ ধৰক নেটৱৰ্ক একেবাৰে বেয়া, তেনেকুৱাত আপুনি বহুত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। কিন্তু এতিয়া আপুনি ইণ্টাৰনেট ব্যৱহাৰ কৰাৰ উপৰিও আপুনি বেলেগৰ পৰা হটস্পট ল'লে বা ৱাইফাই কানেক্ট কৰিলে আপুনি ফোনত কথা পাতিব পাৰিব, মানে আপুনি কল কৰিব পাৰিব। এতিয়াতো আপুনি কল কৰিব পৰা নাই, বেছি দিন নাই আৰু, মানে অসমত সোনকালেই হ'ব, লাহে লাহে হৈ আছে কামবোৰ। ভাৰতত উপলব্ধ হৈছে এই ভৌ ৱাইফাই। এয়াৰটেলটো প্ৰথমে বহুতখিনি কাম আগবঢ়ালে, জিঅ' লাহে লাহে বেকত আহি আছে, এই প্ৰযুক্তিটোৰ ওপৰত কাম কৰি আছে। এয়াৰটেল আৰু জিঅ'ই ঘোষণা কৰাৰ অনুসৰি ফোনত কথা পাতিব পাৰিব বেলেগৰ পৰা ৱাইফাই লৈ। এই প্ৰযুক্তিটোৰ সহায়ত আপুনি ফোনত কথা পাতিব পাৰিব। ভাৰতত প্ৰথমবাৰৰ কাৰণে হৈছে, কিন্তু বিশ্বৰ বিভিন্ন দেশত বৰ্তমান এই প্ৰযুক্তিটোৰ ব্যৱহাৰ হৈ আছে। ভৌ ৱাইফাইৰ যোগেদি আপুনি আপোনাৰ বেলেগৰ পৰা ৱাইফাই লৈ আপুনি ফোন কৰিব পৰা এটা পদ্ধতি হয়। আপুনি যিখন জেগাত আছে বা আপুনি কোনোবা এখন ঠাইলৈ গৈছে, হয় আপোনাৰ তাত ছিগনেল একেবাৰে কম আছে বা একেবাৰেই নাই, বা আপোনাৰ পেক খতম হৈ গৈছে, এতিয়া আপুনি ইমাৰ্জেঞ্চি ফোন কৰিব লাগে, জৰুৰী ফোন কৰিবলগীয়া আছে, তেনেহ'লে আপুনি কি কৰিব? এতিয়াৰ পৰা কোনো ধৰণৰ তেনেকুৱা চিন্তা নাই। বেলেগৰ মোবাইলৰ পৰা হটস্পট লৈ আপুনি ৱাইফাই আপোনাৰ এক্টিভেট কৰি ৱাইফাই কানেক্ট কৰি আপুনি আপোনাৰ সেই জৰুৰী ফোনটো কৰি ল'ব পাৰিব। আপুনি ভৌ ৱাইফাইৰ সুবিধাটো আপোনাৰ এণ্ড্ৰইডৰ যি লেটেষ্ট ভাৰ্জন আৰু আপোনাৰ iOSত আপুনি সুবিধাটো উপলব্ধ হ'ব। পৃথিৱীখনত কি যে নহয় নতুন নতুন সৃষ্টি হৈছে, ভাবিব নোৱাৰা সৃষ্টি হৈ আছে। ভৱিষ্যতে কেনেকুৱা ধৰণৰ সৃষ্টি হ'ব কল্পনাই কৰিব নোৱাৰি, কল্পনাৰ বাহিৰত আছে আমাৰ। আপুনি চাগে ভাবিছে কেনেদৰে মই আকৌ এই সুবিধাটো সক্ৰিয় কৰিম বা এই সুবিধাটো মই ল'ব পাৰিম। মই কৈ আছোঁ আপোনালোকক, আপোনাৰ মোবাইল ফোনৰ ছেটিংছত গৈ ডাটাত ক্লিক কৰিলে আপোনাৰ যিটো ভৌ ৱাইফাই কলিং ফেচিলিটি, ৱাইফাই কলিং ফেচিলিটি এইটো দেখা পাব। আৰু এণ্ড্ৰইডৰ কিছু মডেলত ইয়াৰ ছিষ্টেমটো অকণমান পদ্ধতিটো বেলেগ হ'ব পাৰে। মোবাইল ফোনৰ ছেটিংছত গৈ ডাটাত ক্লিক কৰিলে এই ৱাইফাই কলিং অপশ্যনটো দেখা পাব।
আৰু আপুনি সেইটো এনেবল কৰি দিয়াৰ লগে লগে আৰু তাত আপুনি কল কৰিব পাৰিব। এণ্ড্ৰইডৰ লেটেষ্ট ভাৰ্জনত পোৱা যাব আৰু কিছু কিছু ঠাইত এইটো আৰম্ভ কৰিব। অসমত এই সুবিধাটো আহি যাব, তেতিয়া আপুনি অট'মেটিক এই বস্তুটো আপুনি আপোনাৰ মোবাইলত দেখা পাব। আপোনাৰ ৱাইফাই কলিং অপশ্যনটো আপুনি যেতিয়া অন কৰিব, অন কৰাৰ পাছত যেতিয়া আপুনি কোনোবা জেগাত যাব য'ত নেকি আপোনাৰ নেটৱৰ্ক কম হ'ব, একেবাৰে নেটৱৰ্কেই নাপাব বা তেনেকুৱা জেগাত আপুনি ৱাইফাইটো অট'মেটিক দেখা পাব, তেতিয়া আপুনি ফোনো কৰিব পাৰিব। কিন্তু যদি আপুনি আপোনাৰ মোবাইল ফোনটো ফ্লাইট মোডত ৰাখে, তেনেহ'লে আপুনি এই সুবিধাটো আপুনি ব্যৱহাৰ কৰিব নোৱাৰিব, ইউজ কৰিব নোৱাৰিব। জিঅ' আৰু এয়াৰটেলৰ ফালৰ পৰা যিমতে জনাইছে, সেইমতে আপোনাৰ ইয়াৰ বাবে আপুনি কোনো ধৰণৰ এক্সট্ৰা চাৰ্জ দিব নালাগে। এতিয়া ভাবিছে চাগে অসমত এইটো সুবিধাটো কেতিয়া আহিব। এয়াৰটেলে নতুন ৰিচাৰ্জ প্লেন অনাৰ পাছত এতিয়া দিল্লীত এই ডিচেম্বৰ মাহত আৰম্ভ কৰিলে। ডিচেম্বৰ মাহতে এতিয়া আৰু কিছু মহানগৰবোৰত হ'ব, কিন্তু অসমত লাহে লাহে আহিব। অসমত আহিব 2020ৰ ভিতৰত আহি যাব লাগে। মোবাইলটো আপোনাৰ ৱাইফাই কলিংটো ছাপোৰ্ট কৰিব লাগিব। এতিয়ালৈকে কিছু মডেলতহে আপোনাৰ এই ৱাইফাই কলিং অপশ্যনটো দিয়া হৈছে, যেনে ধৰক আপোনাৰ ছেমছাং গেলেক্সি, ৰেডমি K20 Pro, K20, OnePlus-ত দিছে আৰু আপোনাৰ আইফোনত আছে। মই আপোনালোকক লিংকটো দি দিছোঁ, তলত লিংকটো দিয়া আছে। আপুনি সেই লিংকত গৈও আপুনি চাই ল'ব পাৰে আপোনাৰ কোনটো হেণ্ডছেটত ছাপোৰ্ট কৰিব। হয়তো মোৰ ধাৰণা হয়তো আপোনাৰ যিখিনি মডেল আছে এইখিনিত আপডেট আহিব, লেটেষ্ট ভাৰ্জনৰ আপডেট আহিব। হয়তো আপডেট আহিলেও আপুনি এই সুবিধাটো পাই যাব পাৰে। আৰু এয়াৰটেল এক্সট্ৰিম হোম ব্ৰডবেণ্ড কানেকশ্যনতো আপুনি সুবিধাটো পাব। এইটো ভাল লাগিলে, কিবা এটা নজনা কথা জানিলে, তেনেহ'লে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো বজাবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।